Welcome to Cooking and Creativity. আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আৰু দেখিছে ভিডিঅ'ত মই বিস্কুট বনাইছিলোঁ তো বলক চাওঁ কেনেকৈ বনালোঁ। এয়া ঘি হয় 1:4 এইবোৰ মেজাৰিং কাপ হয় আৰু ইলেক্ট্ৰিক ব্লেণ্ডাৰে মই ব্লেণ্ড কৰি ল'ম। প্ৰথমে সুদা ঘিখিনি ব্লেণ্ড কৰিব লাগিব, তাৰপিছতে ইয়াতে চেনি মিক্স কৰিম, চেনি দি ঘিখিনি আকৌ ব্লেণ্ড কৰি যাম, মিক্স কৰি যাম আৰু তেতিয়ালৈ কৰিব লাগিব যেতিয়ালৈকে ঘিখিনি ছফ্ট ক্ৰীমৰ নিচিনা হৈ নাযায় আৰু কালাৰটো হোৱাইট টাইপ হৈ নাযায় তেতিয়ালৈকে কৰিব লাগিব। আৰু যিখন মই চামুচেৰে চেনি দিছোঁ সেইখন 1 টেবুল স্পুনৰ জোখৰ চামুচ হয়, তো এইখনৰ জোখেৰে মই 3-4 মান দিম চেনি, আৰু চেনি এবাৰতে নিদিওঁ, অলপ অলপকৈ দি মিক্স কৰি যাম। আৰু যেতিয়া এইখিনি ক্ৰীমৰ নিচিনা হৈ যাব, ছফ্ট হৈ যাব বাটাৰখিনি, তেতিয়া ইয়াতে ময়দা এড কৰিম আৰু বাকী বস্তুবোৰ এড কৰি যাম। আৰু এইখিনি মিলাই লৈছোঁ অলপ, আৰু তাৰপিছত ইয়াতে এতিয়া ময়দা এড কৰিম। ময়দা মই এয়া দেখিছে বগা হৈ গৈছে, আৰু ইয়াতে এতিয়া ময়দা মই লৈছোঁ 1:4 আৰু ইফালে আধা কাপৰ জোখত হয়, আধা কাপতকৈ ধৰক অলপ বেছি ময়দা। আৰু এইবোৰ মেজাৰিং কাপ আপোনালোকে অনলাইন পাই যাব, মই অনলাইনে কিনিছিলোঁ, ফ্লিপকাৰ্টৰ পৰা কিনিছিলোঁ। আৰু এয়া বেকিং পাউডাৰ, আৰু এইখন হালধীয়া চামুচখন হৈছে 1/2 টিস্পুনৰ জোখত, মই বেকিং পাউডাৰ 1/2 টিস্পুন দিছোঁ ইয়াতে। আৰু এয়া হৈছে কৰ্ণফ্ল'ৰ মই গ্ৰীণ কালাৰ চামুচখনেৰে দিম। গ্ৰীণ কালাৰখন হৈছে 1 টেবুল স্পুনৰ জোখত হয়, তো 1 টেবুল স্পুন কৰ্ণফ্ল'ৰ দিম ইয়াতে। আৰু ইয়াৰ পাছত দিম কাষ্টাৰ্ড পাউডাৰ। এয়া কাষ্টাৰ্ড পাউডাৰ এইখন চামুচেৰে দিম, এইখন 1/2 টিস্পুন হয়, তো মই 1 টিস্পুনৰ জোখত দিম, দুবাৰ দিম। আৰু এয়া হৈছে নাৰিকলৰ গুড়ি, যোনটো ড্ৰাই নাৰিকলৰ গুড়ি, সেইটো বজাৰত কিনিবলৈ পায়। এইটো মই 1:4 এইদৰে 1:4 জোখত দি দিছোঁ। আৰু এতিয়া এইখিনি মিলাই ল'ম ঘিখিনিৰ লগত, আৰু তাৰপিছত হাতেৰে সানি যাম। আৰু এইখন দেখিছে মোৰ ভাঙি থাকিলে, আৰু যেতিয়া নতুন এখন নানো তেতিয়ালৈ এইখন দিয়ে চলাওঁ। আৰু এতিয়া এইখিনি মিক্স কৰি ল'লোঁ, এতিয়া মই হাতেৰে এইটো ডো বনাই যাম। গাখীৰ বেছি এড কৰিব নালাগে, 2 চামুচমানৰ জোখত এড কৰিব, যাতে আপুনি ডোটো বনাওঁতে সুবিধা হয় সেই হিচাপে গাখীৰ এড কৰিব লাগিব। গাখীৰ একদম বেছি ইউজ কৰিব একদম নালাগে।
এনেকুৱাকৈ ইউজ কৰিব যাতে আপোনাৰ গোটেইখিনি একলগ হৈ যায় ইনগ্ৰিডিয়েণ্টছখিনি আৰু ডোটো বনাওঁতে সুবিধা হয়। আৰু অলৰেডি মোৰ OTGত এটা বস্তু বনি আছে, গতিকে অলপ দেৰি ৰ'ব লাগিব। এইটো ডোটো হৈ গৈছে। এইটো বনাই হোৱাৰ পাছত মই আপোনাক দেখাম। এইটো হ'বলৈ হৈছেহি, যিটো বস্তু ভৰাই থৈছোঁ। তো কি বনাইছোঁ সেইটো দেখাম। আৰু এইটো চাওক, এইটো মই মিঠা ব্ৰেড বনাইছিলোঁ। এইটোৰ ভিডিঅ' কৰা নহ'লে, তো এইটো ঠাণ্ডা হ'লে মই বিস্কুটখিনি বনাই যাম। আৰু এইটো ঠাণ্ডা হৈ গ'ল। এইটো আঁতৰাই ট্ৰেখন অজৰাই ল'ম। আৰু ট্ৰেখন লৈ ল'লোঁ। আৰু এতিয়া বিস্কুটখিনি বনাই যাওঁ। আৰু হাতত এইদৰে অলপমান লৈ লৈছোঁ। নিজৰ জোখমতে ল'ব, আপোনালোকে কোনটো চাইজত বনাব বিচাৰে। আৰু হাতৰ তলুৱাখনত পেৰা যেনেকৈ বনায় সেনেকৈ ৰাউণ্ড কৰি পেলাই এইদৰে নাৰিকলত লগাই দিব। হেঁচি দিব নালাগে, জাষ্ট নাৰিকলৰ ওপৰত লৰাই দিলেই হ'ল। ঘূৰাই দিলে নাৰিকলখিনি লাগি ধৰিব। আৰু এইদৰে গোটেইখিনি মই বনাই লওঁ। চাইজ আৰু শ্বেপটো টোটেলি নিজৰ ওপৰত কথা। আপোনালোকে ইয়াতকৈ বেছি ল'ব বিচাৰিলে বেছিকৈ ল'ব পাৰে। আৰু চাইজটো ৰাউণ্ড নিদি বেলেগো দিব পাৰে। স্কুৱেৰ শ্বেপত বনাব পাৰে, যেনেকুৱা ধৰণৰ শ্বেপ আপোনাৰ মনত আহে তেনেকুৱা শ্বেপতে বনাব পাৰে। আৰু এইদৰে নাৰিকল সানি মই গোটেইকেইটা বনাই লওঁ। বনাই OTGটো যিহেতু এতিয়া বনাইছোঁৱেই ব্ৰেড, অলৰেডি গৰম হৈয়ে আছে। আৰু মই বেলেগকৈ প্ৰিহিট নকৰোঁ। যদি আপোনালোকে প্ৰিহিট কৰিব লগা হয় তেনেহ'লে 160ত 5 মিনিটৰ বাবে প্ৰিহিট কৰি ল'ব। আৰু মই 160তেই এয়া হৈ গ'ল। 160তেই মই 20 মিনিটৰ বাবে দি দিম। আৰু এইখিনি হৈ গ'ল। এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিম। আৰু এয়া দেখিছে অলপ অলপ ক্ৰেক হৈ গৈছে বিস্কুটখিনি। আৰু এইদৰে ক্ৰেক হ'লে গম পাব যে এইটো বেকাৰী বিস্কুটৰ চিন হয়। এইদৰে অকণমান ফাট মেলিবই লাগে। তো এইখিনি ঠাণ্ডা হ'ব দিম। এয়া চাওক, মোৰ বিস্কুট ঠাণ্ডা হৈ গ'ল। আপোনালোকেও বনাব আৰু বনাই চাহৰ লগত জুতি ল'ব। আৰু বনাবলৈ একে সহজ, বেছি বস্তুও নালাগে। আৰু আপোনালোকে যাৰ ঘৰত OTG বা মাইক্ৰ'অভেন নাই তেওঁলোকে গেছতো পাৰিব। মই নেক্সট গেছত কেনেকৈ বনাব পাৰি সেইটো এটা ভিডিঅ' বাৰু লৈ আহিম। আৰু এয়া চাওক, যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।